हेलो बंधुসকল কি খবৰ আপোনালোকৰ মোৰ ভালে আপোনালোকৰ চাগে ভাল আৰু আজি আমাৰ নামঘৰত ভাগৱত পাঠ আছে আৰু হেয়া আপোনালোক কেনেকৈ কৰিছে কি আৰু কি আয়োজন কৰিছে হেয়া মিউজিক বাজিলে হেয়া আৰু কি কেনে ধৰণে আয়োজন কৰিছে আপোনালোকক দেখাবলৈ লৈছো আজি ভিডিওটো এয়াই হ'ব এই বহুত গান হাই এয়া নামঘৰত এয়া আইসকলে কাম কৰি আছে আৰু বাপ সকলেও কিবা কিবি কৰি আছে আয়োজন আৰু ইয়া মই গৈ আছো নামঘৰলে মানে মিউজিক বন্ধ কৰি দিবলগীয়া হ'ল মই এক্সট্ৰাকে আকৌ কথা কৈ বনাবলগীয়া হৈছে বহুত মানে মাইক লগাইছে তো বহুত ডাঙৰকে কথাবিলাক মানে শুনিয়ে নাপায় কথাবিলাক ডাঙৰকে সাউন্ড আহি আছে গান বাজি আছে কিবা কিবি এয়া মই ভিতৰলে সোমাই গৈ আছো এই পেন্ডেল তৰিয়ে থৈছে যে তাত ভাওনা হ'ব আমি ভাওনা কৰিছো তাতে মানে ৰাতিলে হ'ব হে ভাওনা ভাগ এয়া দিনৰ ভাগত এয়া আছিলে এয়া আৰু এনেকে আয়োজন কৰি আছে নামঘৰত আইবা সমস্ত সকলো কাম ভগাই মিলি কৰি আছে আৰু এফালে পাকঘৰত আইবাসকলে ইয়া দূৰৰ পৰা অহা আইবাসকলক জলপানৰ বাবে মানে আয়োজন কৰি দিছে ইয়া আৰু বৰপ্ৰসাদ মুঠি ধৰিবলৈ দুপৰীয়ালে বনোৱা হৈছে আৰু এয়া আমাৰ আইগৰাকী ফটো মাৰিবলৈ কৈছিলে মই ভিডিও বনাই দিলো এয়া জুনাইৰ পৰা অহা আইসকল আৰু বাপ সমস্ত আছে কামত নিয়োজিত হৈ আছে এয়া আমাৰ সকলো নামঘৰত সকলো বাপ আই সমস্ত একেলগে মিলাপেটেৰে কাম কৰিছে আৰু এইবিলাক পতাকাবিলাক উত্তোলন কৰিব ইয়াত এতিয়া আৰু পতাকা উত্তোলন কৰিবলৈ হোৱা দেখিছেনে আপোনালোকে পদুম ফুল ধুনিয়াকে বনাইছে মাটিৰ পৰা আমি সকলো আই বাপ সমস্তই একেলগে মিলি পদুম ফুল ভাগ বনালো মাটিৰে বনাইছো ওপৰত কালাৰ কৰি দিছে ইয়া নামঘৰটো অলপ লগাইছে আৰু জেলিক মিলিক ইয়া বাপ সকলে কৰি আছে ৰাস্তাৰ পৰা অলপ দেখুৱাই দিও বুলি ভাবিছো পদুম ফুল পাহৰ এই মাজতে ডাঙৰ পতাকাখন উত্তোলন কৰিব ইয়াত মানে কিবা কিবি পতাকাৰ কাৰণে এইবিলাক আয়োজন কৰি আছে ফুল কিবা কিবি আৰু হোৱা দেখিছেনে ইমান ভাল লাগিছে পদুম ফুল ভাগ বৰ ভাল লাগিছে দেখি আমি সকলো বাবা সমস্তকে আমাৰ ধৰ্ম ধ্বজা উত্তোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আমি আপোনালোকক সেৱা ধৰিছো ৰাম জয় চলাই গলো আপোনালোকে চাই কেনেকুৱা পাইছে ক'ব কমেন্ট কৰিব আৰু এয়াই আৰু এনেকে আমি হৰি নাম ললো সকলোৱে মিলি আৰু
আমি আৰু এনেকে ৰাতিলে নাট ভাগ কৰিলোঁ। এয়া নাট ভাগীৰ নাম আছিলে বিপ্ৰদামুদৰ আখ্যান আৰু দন্তবক্ৰৰ মুক্তিলাভ। এই নাট ভাগী আমি সকলো মহিলাসকলে কৰিছিলোঁ, অকল মহিলা পুৰুষ নেতা আৰু চব মাইকী ভাগী সকলোৱে চাই ভালে লাগিলে বুলি কৈছে। আপোনালোকে অকণমান দেখুৱাইছোঁ ক্লিপ চাই যাব।
ভিডিঅ'টি চাই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে অন্য এটা ভিডিঅ' চাবলৈ সাজু হৈ থাকক আৰু মই নতুন নতুন ভিডিঅ' তেনেদৰে দি থাকিম।